Hello students, welcome to my class. আজি আমি পঢ়িম দশম শ্ৰেণী গণিতৰ পুনৰালোচনাৰ অনুশীলনী R5. এতিয়া 1 নম্বৰ প্ৰশ্নৰ পৰা আমি আৰম্ভ কৰো। 1 নম্বৰ প্ৰশ্নত দিয়া আছে আমাক সাধাৰণ উৎপাদক উলিওৱা আৰু তলত আমাক প্ৰশ্নখিনি দিয়া আছে সেইখিনি আমি সমাধান কৰিম। যেহেতু আমাক সাধাৰণ উৎপাদক উলিয়াব দিছে 1 নম্বৰটো দিয়া আছে 14pq আৰু 28p square q square. এতিয়া 14pq টো আমি ভাঙি লম 14pq 2 into 7 7 দুগুণ 14 into p into q এনেকৈ আমি ভাঙি লম। তাৰ পাছত আকৌ 28 টোকো ভাঙি লম 28 p square q square কেনেকৈ ভাঙিব পাৰিম আমি 2 into 7 into p into p square যেহেতু আছে p square মানে দুটা p পূৰণ হৈ থাকিব আৰু q square টো ভাঙিছো q into q 2 দুগুণ 4 7 4 গুণ 28। এতিয়া আমি কি কৰিব লাগিব সাধাৰণ উৎপাদক উলিয়াব লাগিব ন। এতিয়া সাধাৰণ উৎপাদক উলিয়াবলৈ হলে ইয়াৰ দুইটাৰ উৎপাদকটো সেম হ'ব লাগিব। এতিয়া 14 ৰ উৎপাদক চাই এই ইয়াত 2 আছে ইফালে 2 আছে সেম আছে ইয়াত 7 আছে ইয়াতো 7 আছে সেম আছে ইয়াত p আছে ইয়াত q ইয়াতো p আছে ইয়াত কি আছে ইয়াত q আছে। এতিয়া দুইটাতে উৎপাদক হিচাপে থাকিব লাগিব তাকে সাধাৰণ উৎপাদক বুলি কওঁ আমি। এতেকে 14pq আৰু 28p square q square সাধাৰণ উৎপাদক কিমান হ'ব ইয়াত 2 আছে ইয়াতো 2 আছে গতিকে 2 টো ল'ব পাৰিম আমি ইফালে 7 আছে ইয়াতো 7 আছে ল'ব পাৰিম ইফালে p ইয়াতো p আছে ল'ব পাৰিম ইয়াত q আছে ইয়াতো q আছে তাৰ মানে ইয়াতো উৎপাদক হিচাপে থাকিব লাগিব ইয়াতো থাকিব লাগিব তেতিয়াহে সাধাৰণ উৎপাদক হ'ব। এতিয়া আমাৰ কিমান হ'ব 7 দুগুণ 14 pq এইটো ডবল কি দিলো ইফালে কিমান আহিব 14pq। এতিয়া আমাৰ উৎপাদকটো হ'ব 14pq। এতিয়া ইয়াক দিয়া আছে প্ৰথম পাৰ্টটো আমি কৰি লম 2 নম্বৰটোত 16x cube minus 4x square. এতিয়া এই দুটাৰ পৰা কি আহিব 4 এটা কমন আহিব আমাৰ 4 এটা কমন আহিলে 4 এটা কমন আহিলে তাৰ পিছত x square এটা কমন আহিব x square এটা কমন আহিলে ইয়াত কিমান হ'ব 4 4 গুণ 16 4 4 গুণ 16 পৰা 4 এটা আমি কমন ললো কিমান থাকিব 4 থাকিলে তাৰ পিছত x cube পৰা কি ললো আমি x square এটা কমন ললো সৰি x square এটা কমন ললে কিমান থাকিব x থাকিব মাইনাস ইয়াত কিমান থাকিব ইয়াত 4x square টো ওলাই গ'ল ইয়াত কিমান থাকিব 1 এটা থাকিব। তাৰ পাছত আমাৰ 32 টোক আমি কেনেকৈ কৰি ল'ব পাৰিম 32x ইয়াক কি কৰি ল'ব পাৰিম আমি 2 into 2 into 2 into 2 into 2 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 2 16 32 into x। এতিয়া চাই লওক আমাৰ সাধাৰণ উৎপাদক কিমান হ'ব ইয়াকো এনেকৈ ভাঙিব পাৰিম নে নাই আমি 2 into 2 into x into x সব ভাঙিলে আমাৰ ইয়াত কিমান থাকিব x minus 4x minus 1। তো এতিয়া সাধাৰণ উৎপাদক হ'ব কিমান হ'ব এটা দুইটাটো সেম থাকিব লাগিব ইয়াত 2 আছে ইয়াতো 2 আছে ইয়াত 2 আছে ইয়াতো 2 আছে ইয়াত x আছে ইয়াত x আছে কিন্তু ইয়াত x এটা আছে কিন্তু আৰু ইয়াত x নাই আৰু গতিকে আমি ল'ব নোৱাৰিম গতিকে আমাৰ ইয়াত কিমান আহিব 2 into 2 into কিমান পাম x কিমান পাম আমি এতিয়া 2 দুগুণ 4 into x কিমান হ'ব 4x। এতিয়া 3 নম্বৰটো দিয়া আছে আমাক 20pq আৰু 30pq আৰু 40rp। এতিয়া 20pq টো আমি প্ৰথমে ভাঙি লম 20pq আমি এটো কেনেকৈ ভাঙিব পাৰিম 2 into 2 into 2 দুগুণ 4 4 5 গুণ 20 into q
ইনটু r তাৰপিছত আকৌ 32 কেনেকৈ ভাঙিব পাৰিম 2 into 3 into 5 into q into r sorry এইটো pq আছিলে q হ'ব তাৰপিছত আকৌ 40 কেনেকৈ ভাঙিব পাৰিম আমি 40 rp equal to 2 into 2 into 2 into 5 2 2 দুগুণ 4 4 দুগুণ 8 8 5 গুণ 40 40 কিমান আহিব r p এটাকে সাধাৰণ উৎপাদক হ'ব সাধাৰণ উৎপাদক কিমান হ'ব এতিয়া আমাৰ ইয়াত 2 আছে ইয়াতো 2 আছে ইয়াতো 2 তিনটাতে থাকিব লাগিব এতিয়া একে তিনটা উৎপাদক হিচাপে আছে তেতিয়ালে আমি 2টো ল'ব পাৰিম ইয়াত 2 আছে ইয়াত আৰু 2 নাই গতিকে আমি ল'ব নোৱাৰিম ইয়াত 3 আছে বাকিখিনি আৰু 3 নাই ল'ব নোৱাৰিম ইয়াত 5 আছে ইয়াতো 5 আছে ইয়াতো 5 আছে তিনটাতে 5 আছে তেতিয়ালে আমি 5 টো ল'ব পাৰিম ইফালে ইয়াত p আছে ইয়াত নাই গতিকে ল'ব নোৱাৰি ইয়াত q আছে কিন্তু তলটোত q নাই গতিকে আমি এটো ল'ব নোৱাৰি তেতিয়া হলে কি হ'ব আমাৰ সাধাৰণ উৎপাদক হ'ব 2 5 গুণ 10 4 নম্বৰটো দিয়া আছে 3x square y cube 10x cube y square 6x square y square z আকৌ এটো আমি ভাঙি লম 6x square y cube এটো ভাঙিলে কিমান হ'ব 3 into x square মানে কিমান হ'ব দুটা x মাল্টিপ্লাই হৈ আছে x into x into y cube মানে y তিনটা মাল্টিপ্লাই হৈ আছে y into y into y এতিয়া আকৌ 10x cube y square এটো কেনেকৈ আহিব পাৰিম 2 into 5 2 5 গুণ 10 into x cube মানে কিমান হ'ব তিনটা x পূৰণ হৈ আছে x into x into x তাৰপিছত y square মানে দুটা y পূৰণ হৈ আছে y into y sorry হৈ গ'ল তাৰপিছত নেক্সট টো কিমান আছে আমাৰ 6x square y square z then 2 into 3 2 3 গুণ 6 into x square মানে দুটা x পূৰণ হৈ আছে y square মানে দুটা y পূৰণ হৈ আছে into z এটাকে সাধাৰণ উৎপাদক হ'ব এতিয়া ইয়াত 3 আছে ইয়াত এটো লাইনত 3 নাই গতিকে আমি এটা 3 টো উৎপাদক হিচাপে ল'ব নোৱাৰি সাধাৰণ উৎপাদক হিচাপে ল'ব নোৱাৰি তাৰ পিছত ইয়াত 2 আছে ইয়াতো 2 আছিল দুইটাতে আছে কিন্তু ইয়াত 2 নাই তেতিয়া হলে তাকো সাধাৰণ উৎপাদক হিচাপে ল'ব নোৱাৰি এতিয়া ইয়াতো x আছে ইয়াতো x আছে ইয়াতো x আছে গতিকে x এটা ল'ব পাৰিম তাৰ পিছত ইয়াতো x আছে ইয়াতো x আকৌ ইয়াতো x আছে গতিকে আৰু এটা x ল'ব পাৰিম কিন্তু y ইয়াতো আছে ইয়াতো আছে তিনটাতে y আছে ল'ব পাৰি আৰু এটা y ইয়াত আছে ইয়াতো আছে এটো তিনটাতে আৰু এটা y আছে গতিকে তিনটাটোকে ল'ব পাৰি আৰু বাকিখিনি নাই গতিকে আমি বাকিখিনি নলও এতিয়া চাই লওক x into x মানে কিমান হ'ব x square আৰু y into y মানে y square ইয়াৰ সাধাৰণ উৎপাদক হ'ব x square y square এতিয়া 2 নম্বৰ প্ৰশ্নত দিয়া আছে উৎপাদক বিশ্লেষণ কৰা এতিয়া আমি 1 নম্বৰটো সমাধান কৰিম 1 নম্বৰটো দিয়া আছে 4a square plus 8a cube এতিয়া এই দুটাৰ পৰা কি কমন আহিব 4 টা কমন আহিব তাৰপিছত a square এটা কমন আহিব ইয়াৰ পৰা যদি 4a square এটা কমন আহে আমাৰ ইয়াত কিমান থাকিব 1 থাকিব প্লাস ইয়াত কিমান থাকিব 4 দুগুণ 8 গতিকে কিমান থাকিব 4 টো ওলাই আহিলে 8 ৰ পৰা কিমান থাকিলে 2 থাকিলে আৰু যেহেতু ইয়াত 8 a cube আছিলে গতিকে a cube টোৰ পৰা a square ওলাই গল মানে তিনটা a মাল্টিপ্লাই হৈ আছিলে তাৰ পৰা যদি দুটা a ওলাই গল আমাৰ কিমান থাকিব এটা a থাকিব এটো হ'ব 1 নম্বৰৰ সমাধান 2 নম্বৰটো দিয়া আছে আমাক ইয়াত 7x square y minus 21x y square তেতিয়া হলে ইয়াৰ পৰা আকৌ 7 এটা ল'ব পাৰিম নাই 7 এটা কমন আহিব 7 এটা কমন আহিব তাৰ পাছত ইয়াত কিমান হ'ব x square আছে ইয়াত x আছে x এটা কমন আহিব ইয়াত y আছে ইফালে y square আছে গতিকে y এটাও কমন আহি যাব তেতিয়া হলে ইয়াত আমাক কিমান থাকিব 7 টো গুছিয়ে গল y টো ওলাই আহি গল তাৰ পাছত ইয়াত কিমান থাকিলে আমাৰ x এটাও আহিলে কিমান থাকিলে x এটা থাকি গল minus 21 ৰ পৰা 7
কমন ললো 7 3 গুণ 21 তাৰ মানে 3 থাকিব তাৰপিছত x টো ওলাই গ'ল y এটা ওলাই গ'ল কিমান থাকিলে y এটা থাকিব এটো হ'ব 2 নম্বৰৰ সমাধান 3 নম্বৰটো দিয়া আছে আমাক a square bc plus ab square c plus ab c square তেতিয়া হলে এই গুটিখিনি ইয়াত a square আছে ইয়াত a আছে ইফালে a আছে গতিকে এটা কমন আহিব ইয়াত b আছে ইফালে b square আছে ইফালে b আছে গতিকে সবতে b আছে b এটাও কমন লব পাৰি গুটিখিনিতেও c আছে ইফালে c আছে ইফালে c আছে ইফালে c square আছে তেতিয়া হলে আমি c এটাও কমন আহিব সো এতিয়া ইয়াৰ পৰা যদি আমি a b c আহি যায় যদি a square পৰা a আহিলে আমাৰ কিমান থাকিলে a থাকিলে b টো ওলাই গ'ল c টো ওলাই গ'ল ইফালে a টো ওলাই গ'ল কিমান থাকিলে ইয়াত b square পৰা b এটা গ'ল b এটা থাকিলে তাৰপৰ c টো ওলাই গ'ল আমাৰ কিমান থাকিলে only b এ থাকিলে প্লাস এখিনিৰ পৰা a b টো ওলাই গ'ল তাৰপৰ c square পৰা c এটা ওলাই গ'ল কিমান থাকিলে আমাৰ c থাকিলে এটো হ'ব 3 নম্বৰৰ সমাধান এটা 4 নম্বৰটো দিয়া আছে আমাৰ a cube minus a square b square তেতিয়া হলে ইয়াত a cube আছে ইফালে a square আছে a square এটা কমন আহিব a square এটা কমন আহিলে ইয়াত কিমান থাকিব a থাকিব minus b square থাকিব এটো হ'ব আমাৰ 4 নম্বৰৰ সমাধান এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নৰ সমাধানখিনি হৈ গ'ল এতিয়া 3 নম্বৰ প্ৰশ্নত দিয়া আছে উৎপাদক বিশ্লেষণ কৰা উৎপাদক বিশ্লেষণ কৰিবলৈ দিয়া আছে গতিকে এইখিনিত আমাক 3 নম্বৰটোত 4টা প্ৰশ্ন দিয়া আছে এই 4টা প্ৰশ্নটো উৎপাদক বিশ্লেষণ কৰিব লাগিব এতিয়া 3 নম্বৰৰ একটো সমাধান কৰো এতিয়া 3 নম্বৰৰ একত দিয়া আছে আমাক x square plus xy plus 6x plus 6y এতিয়া আমি এই দুইটা লৈ লম আৰু সেই দুইটা লৈ লম সেই দুইটাৰ পৰা আমাৰ কি কমন আহিব ইয়াটো x square আছে ইফালে x আছে গতিকে দুইফালে x আছে গতিকে x এটা কমন লৈ লম x এটা কমন লৈ দিয়াৰ লগে লগে x square পৰা যদি x গুচি যায় আমাৰ কিমান থাকিব x এটা থাকিব যেহেতু x square মানে দুটা x পূৰণ হৈ থাকে তাৰ পাছত এই x টো y লগত পূৰণ হৈ আছে যদি এই x টোক আমি যদি কমন হিচাপে লৈ লওঁ তেতিয়ালে আমাৰ ইয়াত থাকিব y প্লাস ইয়াতো 6 আছে এটো পৰটো 6 আছে গতিকে কি কৰিম আমি 6 টো কমন লৈ লম 6 টো কমন লৈ দিয়াৰ লগে লগে ইয়াত আমাৰ কিমান থাকিব x থাকিলে ইফালে কিমান থাকিলে y থাকিলে এতিয়া সেইটো পাৰ্ট আৰু এইটো পাৰ্ট কি হল সেম হল গতিকে এই দুটা পাৰ্টটো আমি কমন লব পাৰিম কমন ললে আমাৰ কিমান থাকিব x plus y কমন লৈ দিলো তাৰ পাছত এই পাৰ্টটোত থাকিলে আমাৰ x এই পাৰ্টটোত থাকিলে কিমান হ'ব 6 গতিকে এইটো হ'ব 1 নম্বৰৰ সমাধান 2 নম্বৰটো দিয়া আছে xy plus x plus y plus 1 এতিয়া এটুকু এনেকে ভাগ কৰিম এই দুটা আৰু এই দুটা ভাগত ভাগ কৰিলো তাৰ পাছত এই দুটাৰ পৰা কি কমন আহিব আমাৰ x এটা কমন আহিব x এটা কমন আহিলে ইয়াত কিমান থাকিলে আমাৰ y থাকিলে আৰু ইফালে যদি x টো কমন আহি গল একো নাই মানে কিমান থাকিব 1 থাকিব প্লাস এতিয়া এই দুটাৰ পৰা কিবা কমন আহিবনে এই দুটাৰ পৰা কোনো কমন নাহে তাৰ মানে আমি কিমান লব লাগিব 1 এটা কমন লব লাগিব যদি কমন না যায় তেতিয়ালে 1 এটাটো থাকিবই y plus 1 এতিয়া হেতু পাৰ্ট আৰু এইটো পাৰ্টটো সেম হলে নাই এই দুটা পাৰ্ট সেম হল এই দুটা পাৰ্ট সেম হলে কি হ'ব এই দুটা কমন লব পাৰিম y plus 1 ইফালে থাকিলে কিমান থাকিব x ইফালে থাকিব plus 1 যেহেতু এই দুটাটো কমন আহি গ'ল এটা আমাৰ 2 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গ'ল এতিয়া 3 নম্বৰটো দিয়া আছে আমাৰ 24x square y plus 12x square minus 12xy minus 6x এতিয়া এই পাৰ্টটো আমি এই পাৰ্টটো আমি এনেকৈ লিখিলাম 24x square y ইয়াত xy থকা পাৰ্টটো আমি ইয়ালৈ আনি লম সাইড twice 12xy plus 12x square minus 6x এতিয়া এই দুটাৰ পৰা কি কমন আহিব 12 এটাটো কমন আহি যাব ইফালে 24 আছে ইফালে 12 আছে 12 এটা কমন আহিব তাৰপিছত ইয়াত x আছে ইফালে x square আছে ইফালে x আছে গতিকে x এটা কমন আহিব
ইয়াত y আছে, এফালে y আছে, y এটাও কমন আহি যাব। এতিয়া আৰু 24 ৰ পৰা যদি 12 কমন আহে আমাৰ কিমান থাকিব 2 থাকি যাব, যেহেতু 2 বাৰ 24 12 আহি গ'ল। তাৰপিছত x স্কয়াৰ পৰা x এটা কমন লৈ আনিলো, তেতিয়া থাকিলে কিমান x মাইনাস ইফালে 12x টো y টো গুচি গ'ল, তাৰ মানে আমাৰ ইয়াত কিমান থাকিলে 1 থাকিলে প্লাস ইয়াৰ পৰা কি কমন আহিব 6 এটা কমন আহিব, 6 এটা কমন আহিলে এইফালে কিমান আহিব x এটা কমন গুচি আহিব, গুচি আহিলে কিমান থাকিব এইফালে x স্কয়াৰৰ পৰা যদি x আহে কিমান থাকিব আমাৰ x থাকি যাব, twice x থাকিব মাইনাস এখানে কিমান থাকিব 6x টো কমন ললোই, ইয়াত একো নাই যদি 1 এটা থাকি যাব। এতিয়া এইটো পাৰ্ট আৰু এইটো পাৰ্টটো সেম হল, এই দুটা পাৰ্টৰ পৰা এটা কমন লৈ লম, ললে কিমান থাকিব twice x minus 1, এইটো পাৰ্টৰ পৰা এইটো কমন ললো, এইটো পাৰ্টৰ পৰা এইটো কমন ললো, এইটো পাৰ্টৰ পৰা থাকিলে এইটো আৰু এইটো পাৰ্টৰ পৰা থাকিলে 6x। তো এতিয়া এইটো পাৰ্টৰ পৰা কিমান থাকিলে আমাৰ 12xy প্লাস এইটো পাৰ্টৰ পৰা থাকিল কিমান আমাৰ 6x। এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্ন সমাধান হ'ব। এতিয়া 4 নম্বৰটো দিয়া আছে আমাক, গতিকে এইটো আমি অলপ হেৰি কৰি লম, মিলাই লম, z minus 7 minus xyz টো আগত আনিলো প্লাস 7xy টো আমি পিছলৈ লৈ গলো। এই দুটা পাৰ্ট লো, এই দুটা পাৰ্টৰ পৰা কি কমন আহিব একো কমন নাই, যদি একো কমন নাই কি এটা কমন ল'ব লাগিব 1 এটা কমন ল'ব। এতিয়া ইয়াত কিমান থাকিলে z minus 7, এইটো মাইনাসটো কমন ললো, মাইনাস কিমান আহিব xy এটা কমন ল'ব পাৰিম না নাই, এফালে xy আছে, এফালে xy আছে, xy এটা কমন লৈ দিলো, মাইনাসে মাইনাসে প্লাসত আহি যাব, z এফালে মাইনাসে প্লাসে মাইনাস 7, এতিয়া z minus 7 টো সেম আছে, দুইটাটো কমন লৈ দিম, z minus 7 ইনটু এইটো পাৰ্টত কিমান থাকিলে 1, এইটো পাৰ্টত কিমান থাকিলে minus xy। এতিয়া আমাৰ 4 নম্বৰ প্ৰশ্ন সমাধান হৈ গ'ল। গতিকে